হেল্ল' ফ্ৰেণ্ডছ, আজি আমি অকণমান ফুৰিবলৈ আহিছিলোঁ। ফুৰিব আহি থাকোঁতে মোৰ এটা ইম্পৰ্টেণ্ট ফোন আহিল। মই ফোনত ব্যস্ত হ'লোঁ। তেতিয়া মোৰ অকণমান হাজবেণ্ডে ভিডিঅ' বনাই দিলে। তাৰপিছত আমি এখন চাহৰ দোকানত আহিলোঁ। তাত দোকানী দাদাজনে টেষ্টি চাহ বনাইছিলে। তেতিয়া আমি দুয়োটাই চাহৰ অৰ্ডাৰ দি ৱেইট কৰি থাকিলোঁ। তাৰ সন্মুখত আমি য'ত ৰৈ আছিলোঁ তাৰ সন্মুখত এখন গুমটিৰ দোকান আছে। দোকানত এজন খুৰাই ভৰিৰ ওপৰত ভৰি তুলি বহি আছে। তাকে চাই আমি টাইম পাছ কৰিলোঁ। তাৰপিছত আমাৰ চাহ আহি গ'ল। চাহৰ কালাৰটো দেখি টেষ্টি হ'ব যেন লাগিছে, বা পিছত খাইছিলোঁ। চাহটো বহুত বেছি লগাতকৈ বহুত বেছি টেষ্টি আছিলে। তাৰপিছত আমি অকণমান ফুৰা কৰিলোঁ। তাৰপিছত দুপৰীয়া হ'ল। তেতিয়া আমাৰ ভোক লাগিল। ভাবিলোঁ ভাতটো যে বহুত দিনৰ মূৰত সদায়তো ঘৰত খাওঁ, বাহিৰতে খাই যাওঁ। তাৰপিছত আমি ভাতৰ অৰ্ডাৰ দিলোঁ। আমি প্ৰথমতে নিৰামিষ ভাতে ল'লোঁ। তাৰপিছত আমি চিকেন আৰু মাছ ল'লোঁ। তাৰপিছত দোকানী দাদাজন ধুনীয়াকৈ আমাক ডিচিপ্লিনত ভাজি, পাপৰ ভাজি কিবাকিবিৰে ভাতৰ থালি আনি দিলে। মই ফাৰ্ষ্ট পাপৰ ভাজিৰে ট্ৰাই কৰিলোঁ। তাৰপিছত ভাতবোৰ খাই টেষ্টিও হৈছিল। আইটেমবোৰো ভাল লাগিছিল খাই। তাৰপিছত আমি ভাত তাত খোৱাৰ পাছত ঘৰৰ ফালে আহিব ধৰিলোঁ। তাৰপিছত আমি ঘৰলৈ